এই নগাঁও মাজমজিয়াত ঘূৰি ফুৰিছোঁ বিশেষ এটা কাৰণত। ভাগিনজনী, মানুহজন, মই আৰু বাইদেউ চাৰিওটাই মিলি দোকান এখনত সোমালোঁ। দোকান মানে হ'লে টাইলছৰ দোকান। মানুহজন যিহেতু ঘৰত আহিছে, মানুহজনে ক'লে বোলে এবাৰ ঘৰৰ টাইলছখিনি লগাই দিওঁ, আৰু ময়ো ভালেই পালোঁ। ঘৰটো বোলো এবাৰ ৰূপ অলপ সলনি হ'ব, ভালেই লাগিব। সেই বাইদেউ ভাগিনজনীকো লৈ আহিলোঁ বোলো, পচন্দ কৰাত খোৱাহে আৰু যদি বোলো পচন্দ হয় ঘৰলৈ লৈ যাম, সেই বুলি আহিছোঁ। তাৰপিছত চাওঁতে যেনিবা টাইলছবিলাক ভালেই লাগিছে, তাতে পচন্দ কৰিছোঁ গোটেইকেইটাই মিলি। মাজতে যেনিবা দোকানত চাহ একাপো খালোঁ। চাওঁতে যিহেতু বহুত বেছি সময় হৈ গৈছিলে, আমনিও লাগি গৈছিলগৈ, আৰু চাহ একাপ খাই ভালেই লাগিল। গোটেইকেইটাই খালোঁ, খাই মেলি আকৌ চালোঁ, টাইলছ চাই মেলি পচন্দ কৰিলোঁ। আৰু যিহেতু গোটেই ঘৰটোৰ কাৰণে লোৱা হ'ল, সেই অকণমান সময়ো লাগিল চাওঁতে। তাৰপিছত আৰু ইয়াৰ কেলকুলেটৰ যি টিপিছে, শেষত মানে এখন দীঘলীয়া লিষ্ট দিছে আৰু বস্তুবিলাক লৈছোঁ যেতিয়া বিলখনতো পে'মেণ্ট কৰিবই লাগিব, নহয়নে? আৰু বিলখন যিহেতু দীঘলীয়া আছিল, ৰৈ আমনিও লাগি গৈছিলগৈ। বহিয়ে থাকিব লাগিব নহয়, আমিনো কি কৰিম আৰু। মানুহজনে কথা পাতিছে, কথা পাতি মেলি বিলখন বনাইছে, আৰু কম বেছি অকণমান কিবা এটা কম কৰিছে বাৰু, ইমান নকৰাও নহয়। কিন্তু বহি আমাৰ আমনি লাগি গ'লগৈ। শেষত আৰু সেই দীঘলীয়া এখন লিষ্ট দিলে, লিষ্টৰ মতে পে'মেণ্টটো কৰা হ'ল তেওঁলোকক। কৰি মেলি আমিও উভতি দোকানৰ পৰা আহিলোঁ। আৰু সন্ধিয়া যিহেতু হ'ল, বাইদেউ ভাগিনজনী আছিলে লগত, বোলে কিবা এটা খাওঁ, সেই হোটেলত সোমাই মেলি বোলো চাহ একাপকে খালোঁ। আৰু চাহৰ লগত আমাৰ ডাঙৰটো কিবা এটা হ'লেই হ'ল, ভেজিটেবল কিবা। সৰুবিলাকৰহে আকৌ একদম পচন্দৰ মতে হ'ব লাগিব, তেতিয়াহে মনবিলাক ভাল লাগে সিহঁতৰো। আৰু যিহেতু ঘৰত থৈ আহিছোঁ, ভাল লগা কিবা এটাই নিব লাগিব, সেই এনেকৈ পিটপিটাই বিচাৰি বোলো লৈ গ'লোঁ আৰু ঘৰলৈ। আৰু যিহেতু বহুত বেছি এন্ধাৰ হৈ গৈছিলেগৈ, যাওঁতে দেৰি হ'ল ঘৰলৈ। আৰু বাইদেউ ভাগিনজনী যিহেতু লগত আছিলে, সিহঁতৰো কষ্ট হ'ল বাৰু আমাৰ বাবে। তাৰপিছত সেই এনেকৈ ঘৰলৈ গুচি আহিলোঁ। এন্ধাৰ ৰাতিলৈ ভিডিঅ'টো ইমানেই।